কেনেকুৱা লাগিছে? ভাল লাগিছে। আমাৰ এখন যন্ত্ৰ বুলি আছে যন্ত্ৰ আমাৰ ইয়াত দিছে বহুত ভাল লাগিছে Hey there. Subscribe to my channel and also press this bell icon. কিন্তু কম আমাৰ গৌৰৱ ন আমাৰ অঞ্চলটোৰ গৌৰৱ বুলি ক'ব লাগিব কাৰণ কিয় ইয়াত প্ৰত্যেক বছৰে আমাৰ ভেলাঘৰ বিভিন্ন মানে ধৰণত নিৰ্মিত হৈ আছে বহুত মানে ক'বলৈ গ'লে প্ৰথম স্থানৰ পৰা ধৰি সকলো স্থান পাই আছে কিবা নহয় কিবা এটা স্থান পায় আশা কৰোঁ এবাৰো মানে পাব স্থান এটা পাব আৰু স্থান এটা পাব বুলি আশা কৰিছোঁ। যাক হেৰা গুণা মহ ঘূৰে বাই ঘূৰে অ তাকুৰি ঘূৰাতি ঘূৰে Subscribe to my channel. ঐ চেঙেলীয়া মনুৰে বাই উৰে ঐ কুহুৱা তোলা হৈ উৰে ৰিফাক পুঠি মাছৰ জাক পানী পা বাহিলে চিপ জাপ ৰিফাক পুঠি মাছৰ জাক পানী পা বাহিলে চিপ জাপ ধিনাও ধুনতে মাত ঐ ৰচকী নাচনী ততে নেগাত Hello. Say. আজি ভেলাঘৰৰ শেষৰ অন্তিমটো কাৰ্যসূচী গীতৰ অনুষ্ঠান মুকলি কৰিবলৈ লৈছোঁ আপোনালোকৰ অতি মৰমৰ অতি আদৰৰ এই স্থানৰ উদীয়মান শিল্পী যিজন ব্যক্তিয়ে অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে যিজন ব্যক্তিৰ ভাওনাৰ জগতখনত গায়ন বায়নৰ দিশত এক সুকীয়া স্থান আছে সেইজন ব্যক্তি হৈছে আপোনালোকৰ সকলোৰে প্ৰিয় সকলোৰে মৰমৰ ৰাজু কুমাৰ বৰা আমি ৰাজু কুমাৰ বৰাক মঞ্চৰ অলপ আগলৈ আহি আপোনাৰ চিনাকি দিবৰ বাবে অনুৰোধ জনাইছোঁ আমি চিনাকি কৰাই দিব বিচাৰিছোঁ আপোনালোকৰ সন্মুখত এজন হ'ল আমাৰ ৰাজু কুমাৰ বৰা আপোনালোকৰ অতি মৰমৰ এজন শিল্পী আৰু ৰাজু কুমাৰ বৰাক আমাৰ যন্ত্ৰ মন্ত্ৰৰ ভেলাঘৰৰ তৰফৰ পৰা আমাৰ সতীৰ্থসকলক অনুৰোধ জনাইছোঁ এখন ফুলাম গামোচাৰ আদৰণি জনাব জান বৰাই আমি জান বৰাক অনুৰোধ জনাইছোঁ মঞ্চত থকা ৰাজু কুমাৰ বৰাক এখন ফুলাম গামোচাৰ আদৰণি জনাব জান বৰা আমি তোমাক মঞ্চলৈ উঠি আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু ৰাজু কুমাৰ বৰাক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে তোমাক অনুৰোধ জনাইছোঁ চিনি পাই পিংকুদা তেখেতেও কিন্তু ভাওনাৰ জগতখনত গায়ন বায়নৰ দিশত এক সুকীয়া স্থান আছে আৰু লগে লগে আমি আৰু এজন শিল্পীক আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ আপোনালোকৰ অতি মৰমৰ অতি আদৰৰ এই অঞ্চলৰ এজন সুন্দৰ কণ্ঠৰ শিল্পী পিংকু বৰা আমি তেখেতক এখন ফুলাম গামোচাৰ আদৰণি জনাব খুজিছোঁ সেয়েহে যন্ত্ৰ মন্ত্ৰৰ ভেলাঘৰৰ আমাৰ সতীৰ্থ ৰাজু বৰা অৰ্থাৎ ফুক আমি মঞ্চলৈ আহি পিংকু বৰা ডাঙৰীয়াক এখন ফুলাম গামোচাৰ আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ এজন হ'ল পিংকু বৰা আপোনালোকৰ মৰমৰ শিল্পী পিংকু বৰা আপোনালোকৰ অতি আদৰৰ অতি স্নেহৰ এই অঞ্চলৰ এজন কণ্ঠশিল্পী তেখেতেও বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি এই অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে এয়া হ'ল পিংকু বৰা না আচলতে এইখন ঘৰ মোৰ নিজৰ অনুষ্ঠানটো মোৰ নিজৰ
তেওঁ সন্মান দিছে এইটো বেলেগ কথা আপোনালোকলৈ মই আগবঢ়াই দিছোঁ আচলতে আমাৰ তাই চহৰলৈ গ'ল বুলি শুনিছোঁ যি হ'ল হ'ল গাঁৱৰ ল'ৰাকেইটা যি হ'ল হ'ল গাঁৱৰ ল'ৰাকেইটা মোলা বাইদেউ যেখানে পলাই গ'ল ধন্যবাদ পিছত আৰু হুলস্থুল কৰিম পুৰা হুলস্থুল কৰিম মানে আজি তামাম হুলস্থুল কৰিম সেইকাৰণে থাকিব লাগিব দেই ঠিক আছে Subscribe to my channel and also press this bell icon. এটা জনপ্ৰিয় এটা গীত গাইছিল কিশোৰ নিষ্টিয়া কৈছিলা ও ভলিতি ৰহে দৈ লাৱনি উঠতে মিচিকি হাঁহি লৈ সাধিব কৈছিলা ও ভলিতি ৰহে দৈ লাৱনি উঠতে মিচিকি হাঁহি লৈ তোমাৰে ঐ কাৰণে তোমাৰে ঐ ঘৰতে আলুমা ঐ স্বৰূপে আছোনো অতদি ৰখা পথাৰত ভলিতি ৰহে Hey there. Subscribe to my channel and also press this bell icon.